Nampi rai kom sai khetum chirok tok ajoini Meghalaya adoi hoi alongpen ihuma truck kineblong 1951 aningkan Karbiang long aparman sarkar penlong le hoi pekponde da phit nonpuan ta Meghalaya penlong le alam ki judu ne de bangso joini Meghalaya achomang atom bes Karbiang long along le phan Meghalaya along le puchipu bom si jo padap thengpi ka hupon parhuma rachi thekon long ahok pedalam the bangso doi hoi along le aputhak Assam sarkar la pen Meghalaya asarkar atom chedon sarpensi Assam mati West Karbiang long aphan long le pipon lo bon ta Meghalaya atom aning ka hin nuke do ka joksi non puta long le alam ki judun edel lo la so joini Meghalaya chomang atom Karbiang long along le kachurai je aphan si thengpi ka hu paru humared lo la bangso joini Kheruni Southern Range Chokomar la pen Protection Ranger atom pen Silangsi ML046024 a number attract pen chengna ma thengpia benki ponchong hu bom apor hotsi ne bingnang dotsi Kheruni Southern Range along unwanted lo pasi therang ke theng no ning je pon মানে আমাৰ যেটো ৰেঞ্জ অফিচাৰ ৰেঞ্জাৰ ছাৰ মতে আমাৰ ডাইৰেকশ্যন মতে কাম কৰিছোঁ তাতে মুকৈলুমত এটা পাৰ্টি থৈছিলে আমাৰ যেটো প্ৰটেকশ্যনৰ কাৰণে তাতে গছ গছনি প্ৰটেক্ট কৰিবৰ কাৰণে তাৰ পাছত আকৌ জেৰেণ্ডেঙত এটা টিম আছে তাতো মানে এটা জেৰেণ্ডেং এলেকাত মানে গছটো চোৰ হৈ থাকে এইটোৰ কাৰণে জেৰেণ্ডেঙত ৰেঞ্জাৰ ছাৰে এটা টিম থৈ দিছে তাৰ পাছত আমাৰ ৰেঞ্জত এটা যতে মানে নিব নোৱাৰা কাৰণে এটা ইয়াতো টিম থৈ দিছে এইটো কাৰণে আমি মুক্ৰো অঞ্চলত এটা ৰং খেলান বুলি আছিলে তাতে তাত এটা গাড়ী মানে কুন্দা গাড়ী ধৰা আছে ৰেঞ্জাৰ ছাৰে ইনফৰমেশ্যন আমাক দি আমাক পঠাইছে এতিয়া লৈ আনিলো আমি তাত গৈ আৰু আমাৰ প্ৰটেকশ্যন ৰেঞ্জাৰ ছাৰো তাতে আহিছে এতিয়া মানে যি কুন্দা ধৰিছে এটো মুক্ৰ অঞ্চলৰ পৰা ধৰা হৈছে মুক্ৰ অঞ্চলত মুক্ৰৰ পৰা কম ভিতৰত 6-7 কিলোমিটাৰ মান হ'ব মেঘালয় সীমান্ত যি বৰ্ডাৰ এৰিয়া মুক্ৰ 7-8 কিলোমিটাৰ মান হ'ব বৰ্ডাৰৰ পৰাটো কম হলেও 15 কিলোমিটাৰছ মান হ'ব যেটো মুক্ৰ বৰ্ডাৰৰ পৰা আৰু এইটো আপোনালোকৰ তাত যি ফৰেষ্ট বাহিনী আছিলে তাত মুকৈলুম আছিলে তেখেতসকলে অপাৰেশ্যন কৰি ধৰিবলৈ জব্দ কৰিবলৈ হয় এইটো হয় তাৰপিছত ৰেঞ্জাৰ ছাৰ যেটো ডিউটিত মতে হেতে কাম কৰিছে তাৰ পাছত হেতে নিব পৰা নাই কিন্তু এটা ড্ৰাইভাৰ মানে এক্সপাৰ্ট ড্ৰাইভাৰ নাই আমাৰ তাত যেটো আমাৰ ৰেঞ্জত এক্সপাৰ্ট ড্ৰাইভাৰ আৰু গাড়ীটো ইমান কণ্ডিশ্যন ভাল নহয় গাড়ীটো কণ্ডিশ্যন ভাল নহয় আৰু কেইটামান আমাৰ ইয়াত মেকানিক আছে ইহঁতক লৈ কি কাট আছে কুন্দাবিলাক কি জানি এইটো মাকৃচাল হয় এনে বজাৰ মূল্য কিমান মান হ'ব বুলি বজাৰ মূল্য মই ইমান ক'ব নোৱাৰো